আজি আমি দুইজি ৱাটাৰফল চাবলৈ গৈছোঁ বলক মোৰ লগত ভিডিঅ'টো চাওক তো ট্ৰেইন অহাৰ কাৰণে অলপমান টাইম আমি ৰখিব লগা হৈছে জাষ্ট আমি য'ত গৈ আছোঁ তাতে জাষ্ট আহি পালোঁ লিখা আছে আপোনাৰ ৱেলকাম টু দুইজিৰি 1.5 কিলোমিটাৰ 1.5 কিলোমিটাৰ আছে আপোনাৰ কিমান 1.5 কিলোমিটাৰ ব'লা ফটো এটা মাৰা অফৰোডিং হৈছে মানে মেইন জেগাত যাই পেলাই দেখাম আৰু ডাইৰেক্ট শিলে পালি পূৰা অফৰোডিং আছে আৰু গৈ পোৱাই নাই জাষ্ট আমি ইয়াতে এণ্টাৰ কৰিছোঁ আৰু দুইজিৰি ৱাটাৰফলত ইয়াতে কিবা লিখা লিখি চলি আছে কামৰ চাব পাৰে তো ইয়াতে পাৰ বাইকত 20 रुपीसকৈ লৈছে আমাৰ এইটো এণ্টাৰিং গেট হয় আপোনাৰ এইটো চাইডে তো আহি আমি ফাইনেলি ওদালগুৰিৰ নতুন পিকনিক স্পট ট্ৰেণ্ডিং চলি আছে যোনটো তো তেতিয়া আহি পাইছোঁ বৰ্তমান চাব পাৰে আমাৰ ফ্ৰেণ্ড লগত আহিছোঁ গোটেই ফ্ৰেণ্ড আমাৰ হাই তাৰ গোটেই চাপ মাৰে আচ্ছা ঠিকে আছে মানুহ বহুত আহে নাই এইফালে বহুত আহে ইয়াত বাৰু ডাবল মাত হৈছে আমাৰ কোন মানে এইজনে কৈ আছে কি ইয়াৰ পৰা মাত দিলে মানে সেইফালে সঁচা হয়তো তো ইয়াৰ পৰা জোৰকৈ চিঞৰিলে মানে আপোনাৰ মাতটো নিজকে আকৌ শুনি পাব নিশ্চয় চাই ধুনীয়া লাগিছে ঘৰখন মজা প্লেচ গোটেই মানে ইফালৰ পৰা আহিছোঁ আমি তলত গোটেই এইবিলাক পকাই চাক 1 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ তলত গোটেই পকা আছে খোজকাঢ়ি লাষ্টত আমি পাইছোঁহি আৰু এইফালে য'ত পানী ইয়াৰ পৰা বৈ গৈ আছে চাব পাৰিব এইটো চবেই আহি ফটো উঠে বাৰু আজি মই আহিলোঁ দেখাই আছোঁ মোৰ লগত ভাল লাগিছে জলকীয়া কেইটামান চাব টাইমত আমি
এটা ভাত অৰ্ডাৰ দিছিলোঁ বাইদেউ দেখাই দিয়া বাইদেউ বনাইছিলে এতিয়া পাইছে যেন অৰ্ডাৰ দিছিলে বনাই ফটো মাৰাই কৈ আছে আৰু এইফালে মই নাখাওঁ ভাত দিছে আমাক লাহেকৈ ওলাই যাম ধুনীয়াকৈ কোনো বাইকটো স্পীড নচলালে হ'ল চবে এটা লাহে লাহে যায় মোৰ ফালে কিয় চাওঁ ভাই